এনেদৰে আহি পাই গ'লোঁ মই কামাখ্যা দুৱাৰ অৰ্থাৎ মেইন গেট, যিহেতু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। বলক এনেদৰে খোজকাঢ়ি যাওঁ। এনেদৰে মানুহবোৰে খোজকাঢ়ি যাই আছে। ৰ'ব, যিহেতু এখন চুন্নি লাগে, চুন্নি লৈ লওঁ মাথাত বান্ধাৰ কাৰণে। এনেদৰে মানে 10 টকা চুন্নিখনৰ দাম, যিহেতু এনেদৰে লৈছোঁ 10 টকা। 10 টকা মই ল'লোঁ, যিহেতু লাগে। যিহেতু আগত এনেদৰে পানী বটল দি আছে, যিহেতু এইবোৰ দান কৰে আচলতে মা কামাখ্যাৰ ওচৰত, মানে যিনি ভক্তবান আহে এইবোৰক পানী বটল, যিহেতু বহুত জেগা খোজকাঢ়িব যাব লাগে, এনেদৰে পানী বটল বা ঠাণ্ডা জুচ এনেকুৱা ধৰণৰ বস্তু দিয়ে। এনেকৈ ৰাস্তাত এনেকৈ দি যায় বা দিয়ে আৰু এনেকৈ মানে ভিৰ কৰিব ধৰিছে। যিহেতু বহুত মানুহ, বহুত মানুহ মানে কি হয়, হেঁচা ঠেলা হয়। যিহেতু ইমান মানুহ, কিমান মানুহ, অৰ্থাৎ অম্বুবাচী মেলা চাবৰ কাৰণে ইমান মানুহ আহিছে, ইমান ভক্তবান। বলক এনেদৰে যিহেতু আহিছে। মই আছোঁ, যিহেতু গৰম, বহুত মানুহ খোজকাঢ়ি ভিৰ, যিহেতু মানুহ কমকৈ সোমাবা দি আছে, যিহেতু বহুত মানুহ একেলগে যাব দিয়া নাই। সেইকাৰণে বহুত জাম হৈ গৈছে। এনেদৰে আহি পাই গ'লোঁ। যিহেতু আৰু অলপমান আছে, যিহেতু মেইন গেট মানে ইয়াৰ পৰাই মানে ইয়াত চেক কৰে, অৰ্থাৎ ইয়াত আপুনি এজন কৰি যাব লাগিব, অৰ্থাৎ চেক কৰি এজন কৰি ভিতৰত সোমাব লাগিব, অৰ্থাৎ মন্দিৰৰ ভিতৰত। যিহেতু এনেকৈ আহি মই পাই গ'লোঁ মন্দিৰৰ গেট। এইটোৱে হৈছে গেট। এইটো যিহেতু বহন আছে, আপোনালোকে মোক প্ৰথমে পতা দিলাক। যিহেতু মানে মেইনলি মানুহ বহুত, বহুত মানুহ। যিহেতু এইটোৱে হৈছে মা কামাখ্যা মন্দিৰ। এইটোৱে হৈছে মা কামাখ্যা মন্দিৰ, যিহেতু মই দেখাবলৈ যিহেতু ইয়াত টিলিঙাটো আছে, মই এনেদৰে টিলিঙাটো বজাম। এনেদৰে ইয়াত কাপোৰ বান্ধিব পাৰে, এনেকৈ চুৰ্ণি বান্ধি দিব পাৰে। মই টিলিঙা বজাই দিছোঁ, মেইনলি ডাঙৰ টিলিঙা এইটো, যিটো এনেকৈ মই বজাইছোঁ। আৰু আছে এনেদৰে টিলিঙাসমূহ বজাই যায় ভক্তবান লৈ যায়। ময়ো বজাইছোঁ, এনেদৰে বজাই দিছোঁ। মন্দিৰটো সুন্দৰ কৰি সজাই তুলিছে। যিহেতু মন্দিৰৰ মন্দিৰৰ এনেকুৱা টিলিঙাসমূহ আছে। এইটো হৈছে মন্দিৰ, যিহেতু ভিতৰত সোমাব নোৱাৰিম। এনেদৰে বাহিৰত মানুহে মূৰ দোৱাই সেৱা কৰিবলৈ ধৰিছে। যিহেতু ময়ো অলপ কামাখ্যা মাৰ ওচৰত এনেদৰে সেৱা কৰিম, চাই থাকক। যিহেতু মেইনলি ময়ো গৈছোঁ এনেদৰে সেৱা কৰিবলৈ। মা কামাখ্যা মাৰ ওচৰত সেৱা কৰিছোঁ, যাতে ভালে থাকক। এনেদৰে ময়ো সেৱা কৰিলোঁ। চাওকচোন মন্দিৰটো কি সুন্দৰ কৰি, কি সুন্দৰ লাগে। হৈছে মা কামাখ্যা মন্দিৰ। ইয়াত হাজাৰ ভক্তবান আহি ভিৰ কৰে অম্বুবাচী মেলা বুলি। কি সুন্দৰ পৰিৱেশ, নীলাচল পাহাৰ।
কি সুন্দৰ কৰি সজাই তোলাইছে মা কামাখ্যা মন্দিৰ। যিহেতু অম্বুবাচী মেলা চলি আছে, যিহেতু দুৱাৰসমূহ ভিতৰত যাব প্ৰৱেশ কৰিব নোৱাৰোঁ, সেয়ে চাওকচোন বাহিৰৰ পৰাই কি সুন্দৰ কৰি ফুলেৰে বা লাইটেৰে কি সুন্দৰ কৰি সজাই তোলাইছে।